हेलो गाइस हासाনৰ অফিচিয়েল ব্লগ চলাই আপোনালোকক স্বাগতম জনাইছোঁ আৰু আজিৰ ভিডিঅ'টো মানে একদম নৰ্মেল হ'ব আৰু নৰ্মেল মানে আৰু কি একদম নৰ্মেল এতিয়া মানে সন্ধিয়া হৈছে আপোনালোকে চাওক আৰু মানে এতিয়াৰ ভিডিঅ'টো মানে এটা অলপ মানে একদম সাধাৰণ মানে তো ভিডিঅ'টোৰ লগত থাকক মানে এটা কথা ক'ব বিচাৰিছোঁ যোৱা ভিডিঅ'টো যে মই উৰাজাহাজ চলাইছিলোঁ সেইটো মানে বহুত ভিউজ হৈছে বহুত মানে কি আৰু অলপ আৰু বহুতজনে শ্বেয়াৰ কৰিছে তো যিজনে শ্বেয়াৰ কৰিছে তাক ধন্যবাদ জনাইছোঁ আৰু আপোনালোকে মানে সকলোৱে শ্বেয়াৰ কৰিব মানে আজি চাওক মই দোকানত আছোঁ আৰু দোকানত কাম কৰি থাকছোঁ কাম কৰোঁ ইয়াতে মানে আমাৰ ভায়েকৰ দোকান আমাৰে দোকান সেইকাৰণে অলপ কাম কৰি আছোঁ কাৰণ ঈদৰ সময় আহি আছে আৰু আপোনালোকৰ বাবে ভিডিঅ' বনাব পৰা নাই বহুত দুখিত হৈ আছোঁ আৰু সেইকাৰণে মানে আজি 4-5 দিন ধৰি ভিডিঅ' যোৱা নাই সেইকাৰণে বহুত মানে মই নাৰ্ভাছ হৈ আছোঁ ভিডিঅ' কেতিয়া বনাম মোৰ যেতিয়া ভিডিঅ' নাথাকে ভিডিঅ' নবনাওঁ তেতিয়া মোৰ মানে ভাল নালাগে আৰু আপোনালোকলৈ ভিডিঅ' নিদিয়ালৈকে মোৰ অন্তৰত শান্তি নালাগে মোৰ বৰ্তমানলৈ ভিডিঅ' এনেকুৱা হৈ গৈছে ভিডিঅ' বনালেহে ভাল লাগে তো গাইজ কথাটো মানে হৈছে যে এতিয়া ঈদৰ সময় হৈছে আৰু আপোনালোকেতো জানে দৰ্জী দোকানত কিমান ভিৰ পৰে কাপোৰৰ দোকানত কিমান ভিৰ পৰে আৰু সেইকাৰণে মানে অলপ মোৰ ভায়েকক সহায় কৰিবলৈ কাম কৰি আছোঁ তো এতিয়া কিজানি ভিডিঅ' নাহিব পাৰে ভাবিছিলোঁ অলপ ভিডিঅ' বনাম আৰু কিন্তু ইমান ভিৰ হৈছে গাইজ একদম ক'ব নোৱাৰোঁ জিৰাং গো ভাষায় কয় যে গোৱাতে একদম আত্মা বেৰিতেছে তো গাইজ এতিয়া মানে অলপ সময় পাইছোঁ ইফতাৰ কৰি এতিয়া মানে বহি আছোঁ সেইকাৰণে ভিডিঅ'টো অলপ বনাই দিলোঁ আৰু এতিয়া মানে এইটো চিলাব লাগিব তো এতিয়া মানে মূল কথাটো হৈছে যে এতিয়া ভিডিঅ' আহিবও পাৰে নাহিব পাৰে তো এতিয়া চেনেলৰ পৰা উৰি নাযাব আপোনালোকে মানে চেনেলত থাকিব ঈদৰ পিছত মানে ভিডিঅ' আহিব পাৰে একদম চিয়'ৰ কিন্তু এতিয়া বহুত ব্যস্ত হৈ আছোঁ এতিয়া ভিডিঅ' নাহিব পাৰে তো গাইজ আজিৰ ভিডিঅ' ইমানতেই বাই বাই